lachitborphukan, lachitborphukan, মোৰ স্বদেশৰ বীৰ, দেশৰ কাৰণে তাহানি এদিন যাচিলা নিজৰ হীৰ, দেশৰ কাৰণে মুক্তিৰ হকে অন্যায় ৰোধী বীৰ, নৰশুনিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰীৰ, দেশৰ কাৰণে শুনিলা এদিন মৃত্যুৰ আবাহন, জাতিৰ বুকুত জগাই তুলিলা দুৰ্মদ যৌৱন, lachitborphukan নামেই যাৰ অসম অসমীয়াৰ পৰিচয় আৰু স্বাভিমান, দেশপ্ৰেমৰ এক সাহসী সত্তা, অত্যন্ত দূৰদৰ্শিতা আৰু সাহসেৰে ১৬৭১ চনত শৰাইঘাটৰ ৰণত মোগলক পৰাভূত কৰা আৰু আহোম ৰাজ্যৰ হেৰুৱা স্বাভিমান পুনৰ প্ৰতিষ্ঠা কৰা সেই সাহসী আহোম সেনাপতিজনেই হৈছে lachitborphukan। জন্ম আৰু পৰিচয়। হাতৰাজ মাৰি এক ৰাজ কৰা বৰ অসমৰ ভেটি গঢ়া চুকাফাৰ লগতে পাটকাই পৰ্বত পাৰ হৈ অসমলৈ আহিছিল লাচিতৰ পূৰ্বপুৰুষ। লাচিতৰ পিতৃৰ নাম আছিল শুকুতি, কিন্তু পৰৱৰ্তী সময়ত ঘটনাক্ৰমে শুকুতিৰ নাম লোপ পায়, তেখেতৰ নাম মোমাই তামুলী বৰবৰুৱা হয় আৰু লাচিতৰ মাতৃৰ নাম আছিল নাগেশ্বৰী আইদেউ। lachitborphukaনৰ বাল্যকাল আৰু শিক্ষা। সৰুৰে পৰা lachitborphukan আছিল অত্যন্ত সাহসী আৰু দূৰদৰ্শী। শিশুকালৰ পৰাই সৎ সাহসী কৰ্তব্যপৰায়ণ নিয়মানুৱৰ্তী আৰু স্পষ্টবাদী গুণৰ অধিকাৰী আছিল lachitborphukan। lachitborphukane নিজ গৃহতে ঘৰুৱা শিক্ষকৰ সহায়ত ধৰ্মনীতি অৰ্থশাস্ত্ৰ আদি বিষয়ত শিক্ষা গ্ৰহণ কৰিছিল। পিতৃ মোমাই তামুলী বৰবৰুৱাই বৰবৰুৱা হিচাপে কৰা ৰাজকাৰ্যাৱলী অনুসৰণ কৰি lachitborphukane ৰাজনৈতিক অৰ্থনৈতিক কূটনৈতিক আৰু সামাজিক আদিৰ শিক্ষা লাভ কৰিছিল। lachitborphukaনৰ কৰ্মজীৱন। lachitborphukane নিজ দক্ষতা সাহস কষ্টৰ ফলত ৰজাঘৰত নিযুক্তি লাভ কৰে। ৰাজমন্ত্ৰী ডাঙৰীয়ে পোনপ্ৰথমে lachitborphukanক হাঁচতি ধৰা তামোল হিচাপে নিযুক্তি দিয়ে আৰু কিছুদিন এই পদত lachitborphukane নিজ দায়িত্ব সম্পন্ন কৰে। পৰৱৰ্তী সময়ত lachitborphukan ডাঙৰীয়ে ঘোঁৰাশালৰ ঘোঁৰা বৰুৱা পদত নিযুক্তি দিয়ে। এই পদৰো দায়িত্ব সুকলমে পালন কৰা lachitborphukanক আহোম ৰজাই দলীয় বৰুৱা পদত নিযুক্ত কৰে। দলীয় পদৰ দায়িত্ব সুকলমে পালন কৰা lachitborphukane শিমলুগুৰিয়া খেলৰ প্ৰধান বিষয়া শিমলুগুৰিয়া ফুকন পদত নিযুক্তি লাভ কৰে। এই আটাইবোৰ পদত নিষ্ঠা সততা আৰু সাহস তথা উদ্যমেৰে কৰ্ম সম্পাদন কৰা lachitborphukaনৰ গুণ পৰাক্ৰম আৰু পাৰদৰ্শিতাৰ প্ৰতি লক্ষ্য ৰাখি ৰজা চক্ৰধ্বজ সিংহই lachitborphukaনৰ প্ৰাপ্য মৰ্যাদা অনুসৰি lachitborphukanক আহোম ৰাজ্যৰ প্ৰধান সেনাপতি বা বৰ সেনাপতি পাতি সোণালী হেংদাং প্ৰদান কৰি ৰাজ্য শাসনৰ দায়িত্ব গতাই বৰফুকন পদত নিযুক্ত কৰে। বীৰ ও সেনাপতি হিচাপে lachitborphukan জয়ধ্বজ সিংহৰ মৃত্যুৰ পাছত স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মোগলৰ কৰতলীয়া ৰাজ্য হিচাপে অন্তৰ্ভুক্ত অসমৰ স্বাধীনতা ঘূৰাই অনা তথা গুৱাহাটী উদ্ধাৰৰ লক্ষ্যৰে lachitborphukanক সেনাপতি পাতি দায়িত্ব প্ৰদান কৰে। সেনাপতি হৈ lachitborphukane চেগা চুৰুকাকৈ ১৬৬৭ চনৰ ২০ আগষ্টৰ পৰা ১৬৭১ চনৰ মাৰ্চলৈকে মোগলৰ লগত এলানি যুদ্ধ কৰে। ১৬৭১ চনত শৰাইঘাটৰ যুদ্ধত lachitborphukane নৰিয়া দেহাৰে অসীম পৰাক্ৰমেৰে মোগলৰ লগত যুঁজি মোগলক পৰাস্ত কৰি অসমৰ যশ মান গৌৰৱ উদ্ধাৰ কৰিছিল। সেনাপতি হিচাপে lachitborphukane বিচক্ষণতাৰ লগতে দেশপ্ৰেম কৰ্তব্যবোধ আৰু সাহসিকতাৰ পৰিচয় দিছিল। মৃত্যু। শৰাইঘাটৰ যুদ্ধৰ কিছুদিন পাছত ১৬৭২ চনৰ ২৫ এপ্ৰিলত গুৱাহাটীত এইজনা মহান বীৰ lachitborphukaনৰ মৃত্যু হয়। উদয়াদিত্য সিংহই যোৰহাটৰ হুলুঙাপাৰত বীৰ সেনাপতিজনৰ স্মৃতিত লাচিত মৈদাম নিৰ্মাণ কৰে। lachitborphukaনৰ জীৱনাদৰ্শন। lachitborphukan হ'ল অসমীয়া জাতিৰ এক চিৰসেউজ সত্তা। lachitborphukane নিজ কৰ্মৰ জৰিয়তে জাতীয়তাবোধ দেশপ্ৰেম কৰ্তব্যনিষ্ঠা সাহস নেতৃত্ব আনুগত্য এনে আদৰ্শসমূহ দাঙি ধৰিছিল। সেয়ে এই মহান বীৰজনৰ আদৰ্শসমূহক সুঁৱৰি প্ৰত্যেক বছৰে বীৰ lachitborphukaনৰ জন্মদিনটো অৰ্থাৎ ২৪ নৱেম্বৰ দিনটো লাচিত দিৱস হিচাপে পালন কৰা হয়। অসম আৰু অসমীয়াৰ অস্তিত্ব থকালৈকে লুইতৰ দুয়ো পাৰে অসম আৰু অসমীয়াৰ পৰিচয় আৰু স্বাভিমানৰ প্ৰতীকস্বৰূপ লাচিতৰ নাম আৰু কৰ্ম সদায় জিলিকি থাকিব। যদিহে ৰচনাখন ভাল পায় তেন্তে ৰচনাখনত ভিডিঅ'টোত লাইক এটা আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।